everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গাড়ীৰ ভিতৰৰ পৰাই। চাই এটা দি দিয়া। আমি দুজন এতিয়া গৈ আছোঁ মৰাণলৈ বিশেষ এটা কামলৈ। ভাবিলোঁ বোলো আপোনালোককো লগত লৈ যাওঁ, ব'লক তেতিয়াহ'লে গৈ থাকোঁ মৰাণত। বৰ্তমান চেপন পাই গ'লোহি।
এতিয়া ওলাই আহিছোঁ এতিয়া আমি গৈ আছোঁ বিশালত এপাক সোমাই যাওঁ বুলি ভাবিছোঁ আহিছোঁ যেতিয়া হয় নাই মানুহৰ কৈ গৈছে একো উঠাই নাই
সেইদিনা ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ল তো ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি পেলাওঁ তো আজি আমি সৰু সুৰাকৈ এটি ৰেচিপি দিম ছাগলী মাংস কেনেকৈ বনাওঁ আপোনালোককো দেখাম তেনেই চিম্পলকৈ বনাম তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ তো ভিডিঅ'টো চাই থাকক শেষলৈকে আজি ছাগলী মাংসৰ কাৰণে এইখিনি লৈছোঁ ছাগলী এইখিনি তাৰপৰা ইয়াত লৈছোঁ এতিয়া পিঁয়াজ মই মিক্সিত দিম এইফালে আদা নহৰু এইখিনি মই মিক্সিত দিম আলু 3টা লৈছোঁ ছাগলীৰ কাৰণে এইখিনি ইলাচি আৰু দালচেনি তো ভিডিঅ'টো চাই থাকক সৰু সৰুকৈ কাটি মই মিক্সিত দিলোঁ পেষ্টৰ কাৰণে লগতে দি নিদিওঁ চব এটা এটাকৈ মিক্সিত দিম পিঁয়াজখিনি প্ৰথমে দি ল'ম তাৰপিছত মই আদা নহৰুখিনি দিম আদা নহৰুখিনি লগত নিদিওঁ বুলি ভাবিছিলোঁ হ'লেও একেবাৰে কোৱা কাৰণে দি দিছোঁ আৰু লগত ইমান কমখিনি মিক্সি পেলাই দিব আদাখিনি সৰু সৰুকৈ কাটি দিছোঁ লগত দিছোঁ যেতিয়া মই দালচেনি ইলাচি এইখিনিও দি দিওঁ লগতে মিক্সিত ভাল হ'ব এইখিনি মিক্সিত দিব কুকাৰটো অলপ কম কৰি লৈছোঁ আৰু গৰম হোৱাৰ পিছত মিঠাতেল দিছোঁ তেলখিনি গৰম হোৱাত মই তেজপাত বেছিলা দি দিছোঁ জলকীয়া 2টা দিছোঁ 2টা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াত মই মিক্সিত গুড়ি কৰি লোৱা এইফালে পিঁয়াজ আদা নহৰু দালচেনি ইলাচি পেষ্ট দি দিছোঁ বেছি নহয় অকণমান কালাৰ উঠিব
ini paling আছে যে কারণ তাতে দিবলৈ গৈছে মঞ্জিতে এইখিনি অকণমান সিজক মছলাখিনিৰ লগত মাংসটো মই সিজিবলৈ দিছোঁ মানে তেল নাহে তেল নকৰিছোঁ মছলাখিনিৰ লগত মাংসটো ধুনীয়াকৈ মিলি গৈছে আৰু অকণমান দেৰি এনেকৈ সিজাম ষ্টপ কৰি দিলোঁ গাঁৱত পানী দিয়া ভিডিঅ'টো একেটা কৰিবলৈ কৈছিলোঁ কিন্তু এওঁ নকৰিলে তো মই ছাগলী মাংস ৰেডি হৈ গৈছে অলপ ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই কুকাৰটো খুলি আপোনালোকক দেখাম তো ফ্ৰেণ্ডছ মোৰ ছাগলী মাংস প্ৰায় ৰেডি হৈ গৈছে এয়া চাওকচোন কালাৰ উঠি গৈছে ট্ৰাই কৰি চাব কেনেকুৱা লাগিলে জনাব আজি ভিডিঅ'টো ইমানটা সময় বনাইছোঁ ভিডিঅ'টো চাই কেনেদৰে জনাব যদিহে ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব আজিলৈ বাই বাই